হেল্ল' গাইজ গুড ইভিনিং। এতিয়া আবেলি হৈছে, আবেলি মানে কিবা এটা খাব মন যায়। এতিয়া গ'লোঁ দোকানত গ'লোঁ চাওমিন আনিব, চাওমিন নাই। এতিয়া মেগী পাইছোঁ, মেগীকে লৈ আহিলোঁ। এতিয়া দুটা কণী আনিছোঁ, মেগী আনিছোঁ আৰু এয়া লৈছোঁ বিলাহী লৈছোঁ, এটা জলকীয়া লৈছোঁ আৰু দুটা পিঁয়াজ লৈছোঁ। এতিয়া মোৰ ষ্টাইলত মেগী বনাম, আপোনালোকে চাই থাকক গাইজ কেনেকৈ বনাওঁ। এতিয়া মই বিলাহীখিনি পিঁয়াজখিনি কাটা মেলা হৈ গ'ল। এতিয়া মই গেছটো অন কৰি দিওঁ, অন কৰি দিলোঁ কাৰণ এতিয়া বনাম মেগী। চাই থাকক গাইজ। এতিয়া মই দিওঁ বিলাহী কাটিলোঁ, বিলাহী কাটা মেলা হৈ গ'ল। এতিয়া দি দিওঁ তেল, কাৰণ কেৰাহী গৰম হৈ গ'ল। এতিয়া দি দিছোঁ তেল, অকণমান তেল দিছোঁ। তেল দি তাৰপিছত দি দিছোঁ কণী এটাই দিছোঁ, কাৰণ দুটা আনিছোঁ, এটা দিছোঁ। তাত লৰাই পাছত অলপ মানে ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰাৰ পিছত হৈ যাব মোৰ মেগী। এতিয়ালৈকে হোৱা নাই, বাট কণীটো কি কৰিব লাগিব, ফ্ৰাই কৰিব লাগিব। এতিয়া দি দিছোঁ মোৰ পিঁয়াজ কটা আৰু বিলাহী আৰু জ্বালা কটাটো দি দিছোঁ, এড কৰি দিছোঁ। এইটো অলপ টাইম লৰাম, মানে অলপ ভাজিব লাগিব, কাৰণ তেতিয়াহ'লে টেষ্টটো হ'ব, হয় নহয়, টেষ্টি হ'ব। অলপ লৰাই আছোঁ, লৰাই অলপ গল্ডেন কালাৰ হ'ব দিছোঁ। ইয়াৰ চাই থাক। এতিয়া দি দিছোঁ সোৱাদ অনুযায়ী নিমখ দি পেলাই অলপ নিমখ দি দিছোঁ সোৱাদ অনুযায়ী, যিমানখিনি লাগে মানে সিমান পৰিমাণ দি দিছোঁ নিমখ। দিয়াৰ পিছত আৰু এতিয়া দিব লাগিব হালধি বিচাৰি আছোঁ, হালধি পোৱাই নাই। এতিয়া দিম, চাই থাকক গাইজ। মানে এতিয়া দিওঁ হালধি, কাৰণ হালধি দিলে অলপ কালাৰটো ভাল আহিব, হয় নে নহয় গাইজ। এতিয়া দেখিবলৈ ভাল হ'ব, খাবলৈ ভাল হ'ব। চাই থাকক। এতিয়া দি দিছোঁ মেগীটো এড কৰি দিছোঁ। মেগীটো এড কৰি পেলাই দিম, অলপ টাইম মানে ব্ৰাউন কালাৰ হ'ব দিম, মানে তেতিয়া অলপ ভাল হ'ব। মেগীটো দি দিছোঁ, এতিয়া লৰাই আছোঁ। মানে কি ক'ম, মই যিহেতু অকলে কাৰণে এটা মেগী পেকেট মই দিছোঁ আৰু এটা আনিছোঁ মেগী, কাৰণ মই অকলে যিহেতু, এইকাৰণে অকলে বনাম, খাম পূৰা টেষ্টি কৰি। চাই থাকক গাইজ। এয়া বনি আছে মোৰ মেগী পূৰা, চাই থাকক। এতিয়া দি দিছোঁ পানী, কাৰণ হৈ গ'ল প্ৰায়। এতিয়া পানী দিছোঁ, মানে পানীটো জোখত দি দিছোঁ, যিমানখিনি মানে বইল হ'ব লাগিব, যিহেতু সেইকাৰণে জোখত দি দিছোঁ পানী দি পেলাই। এতিয়া মেগীৰ লগত এটা মছলা থাকে, মই বাকী একো মছলা ইউজ কৰা নাই। মেগীৰ পেকেটত যোনটো মছলা থাকে, সেইটো মছলা মই এতিয়া এড কৰি দিম। চাই থাকক। বাকী মছলা দিয়া নাই, ইয়াৰ মেগীৰ মছলাটো এড কৰি দিছোঁ। চাই থাকক, এয়া মেগীৰ মছলাটো দি দিছোঁ, এক পেকেট মছলা মই গোটেই দি দিছোঁ, কাৰণ তেতিয়া সোৱাদটো বহুত হ'ব আৰু টেষ্টি হ'ব। দি দিছোঁ গাইজ, চাই থাকক। মানে কি ক'ম, এতিয়া লৰাই দিছোঁ। এতিয়া হৈ যাব আৰু অলপ টাইম, এতিয়া মোৰ ষ্টাইলত বনি আছে। ক'ব গ'লে 10 মিনিটছ লাগে। হৈ গ'ল মোৰ মেগী। চাই থাকক গাইজ। এতিয়া মই খাওঁ, কাৰণ বনালোঁ এতিয়া আৰু ৰখিবলৈ নাই, খাওঁ গাইজ। কি ক'ম, সঁচা টেষ্টি হৈছে। আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ষ্টাইলত এনেকৈ বনাই খাই চাবচোন, সঁচাই টেষ্টি গাইজ। থেংক ইউ ছ' মাছ গাইজ, বাই বাই, লাভ ইউ অল।